হৰা তুমি থকা, তুমি একেবাৰে চিন্তা কৰি নাথাকিবা দেই, মই কামৰ পৰা সোনকালে আহিম। যাওক আপুনি। আজি বিয়া হোৱা 10-12 বছৰ পাৰ হৈ গ'ল, আজিলৈকে সন্তানৰ মুখেই দেখিবলৈ পোৱা নাই। জানো পাই কোনে মোক অভিশাপ দি থৈ দিছে। জোনাকী, কি মন মাৰি ইয়াতে বহি আছ যে? বাইদেউ আহিলে, আহকচোন ইয়াতে বহক। কি হ'ল তোৰ, মন মাৰি বহি আছে যে বাৰাণ্ডাতে? কিনো ক'ম আৰু বাইদেউ, আমাৰ বিয়া হোৱা 10-12 বছৰ পাৰ হৈ গ'ল, আজিলৈকে আমাৰ ল'ৰা ছোৱালীয়ে নাই। এইটো কথাতে তই মন মাৰি থাকিব লাগেনে? শুন, আমাৰ গাঁৱত যে সেই কালী মন্দিৰটো আছে, সেই দুইটাই কালী মন্দিৰটোলৈ যাবিচোন। আৰু মই বহুতকে যোৱা দেখিছোঁ, শুনিবলৈ পাইছোঁ যোনে যায় তাত কোনো নিৰাশ হৈ উভতি নাহে, যি বিচাৰে তাকেই পাইছে। তহঁতেও যাবিচোন, এবাৰ গৈ তাত সেৱা কৰি আহিবিগৈ। জানো বাইদেউ, মোৰ কিন্তু এইবোৰ বিশ্বাসেই নহয়, তথাপিতো এখেতক কৈ চাব লাগিব। কৈ চাবি, পলম নকৰিবি কিন্তু। জোনাকী, মই গৈয়ে থাকোঁ, তই মন মাৰি বহি থকা দেখি আহিলোঁ, গৈ থাকোঁ এতিয়া দেই। ৰাম, বৰ ভাগৰ লাগিছে দেই, ভাত কেইটামানো খাই নাহিলোঁ। নাই, মই ঘৰত যোৱাগেই ভাল হ'ব। জোনাকী, তুমি থাকা, মই যাওঁ কামলৈ। যাওক, সোনকালে আহিব দেই আজিও। চাওঁতে চাওঁতে খেতি কৰা টাইমটোৱেই পালে আহি। মই আৰু কেইদিনমানহে কাঠৰ কামটো কৰিম বুলি ভাবিছোঁ, তাৰপিছত খেতিতে ধৰিব লাগিব। মই মানুহজনক ক'বলৈ পাহৰিলোৱেই, কালি যে বাইদেৱে আহি কৈছিলে কালী মন্দিৰটোৰ কথা। এখেত আহি লওক দিয়া, তাৰ পিছতহে ক'ম, আৰু দুয়ো একেলগেই যাম। নৱ, কাঠৰ কামটো কিমান আগবাঢ়িছে? ছাৰ, এই গছডালহে আছে কাটিবলৈ, বাকী কামবোৰ শেষেই হৈ গ'ল। ভাল কৰি কামবোৰ কৰি গৈ থাকিবি, পইচা পাই কথা চিন্তা কৰি নকৰিবি, কিবা দৰকাৰ হ'লে মোৰ পৰা খুজি ল'বি। হ'ব ছাৰ, আপুনি এই কামটো মোক দিয়াৰ বাবে আপোনাক মই বহুত ধন্যবাদ দিছোঁ। আৰু কিন্তু ছাৰ, আমি খেতি কৰি খাই থকা মানুহ, এতিয়া খেতি কৰা সময়, আৰু মই এই কামটো কৰিব নোৱাৰিম, খেতিৰ কামতে লাগিব ছাৰ, আপুনি মোক বেয়া নাপাব। নাই, কেলেনো বেয়া পাম, আগতীয়াকৈ জনাই দিয়াৰ বাবে ভালহে পাইছোঁ। আৰু তোমাৰ লগত কথা পাতিও ভাল লাগিলে। তোমাৰ ঘৰত আৰু কোন কোন আছে? ঘৰত কেৱল মই আৰু মোৰ মানুহজনীহে ছাৰ। আৰু ল'ৰা ছোৱালী কেইটা আছে? আমাৰ বিয়া পতা 10-12 বছৰ পাৰ হৈ গ'ল ছাৰ, আজিলৈকে ল'ৰা ছোৱালী মুখেই দেখিবলৈ পোৱা নাই। নৱ, তোমালোকে অকণমানো চিন্তা নকৰিবা, গাঁৱৰ যে কালী মন্দিৰটো, মই বহুত ভাল কথা শুনি আহিছোঁ, তোমালোকে তাত যাবাচোন, মনৰ আশা পূৰণ হয় হেনো। কি? তাত গ'লে মনৰ আশা পূৰণ হ'ব নেকি? তাত এবাৰ গৈ আহিব পাৰা, মই বহুতকে শুনিছোঁ, তাত যিবোৰ যায় নিৰাশ হৈ কেতিয়াও নাহে। নহ'লে ছাৰ, মই এতিয়াই যাওঁ, আপোনাক বহুত বহুত ধন্যবাদ। হে দেৱী মা, তুমি আমাক চকু মেলি চোৱা প্ৰভু। দেৱীয়ে তোমাক ইয়ালৈ মাতি আনিছে, সেয়েহে তুমি ইয়াত আহিব পাৰিছা। মই দেৱী মাৰ কথা গম পাই সেয়ে মই ইয়াত ঢপলিয়াই আহিছোঁ। তুমি অকণমানো দুখ নকৰিবা, তোমাৰ মনৰ আশা পূৰণ হৈ যাব। দেৱীয়ে তোমাক এই আপেলটো দিছে আশীৰ্বাদ হিচাপে। এইটো আকৌ কেনেকুৱা আপেল? লৈ যোৱা তুমি, দেৱী মায়ে তোমাক যিটো দিছে সেইটোৱেই তুমি ভাল বুলি লৈ যোৱা। আৰু এই আপেলটো তুমি ঘৰৰ ভিতৰত থৈ দিবা, যেতিয়া এই আপেলটো ৰঙা হৈ যাব, তেতিয়া তুমি জুইত জ্বলাই দিবা। তাৰপিছত তুমি তোমাৰ মনৰ আশা পূৰণ হৈ যোৱা দেখা পাই যাবা। সদায় এইটো সময়তে মানুহজন আহে, আজি বা কলৈ গ'ল? জোনাকী, চোৱা, তোমাৰ কাৰণে এইটো আপেল লৈ আহিছোঁ। এইটো আকৌ কেনেকুৱা ধৰণৰ আপেল, ইমান সেউজীয়া যে? জানা জোনাকী, আজি মই কালী মন্দিৰ গৈছিলোঁ, আৰু তাতেই মোক এই আপেলটো দিছে। যেতিয়া এই আপেলটো ৰঙা হৈ যাব, তেতিয়া জুইত জ্বলাই দিবলৈ কৈছে। তাৰপিছত আমাৰ মনৰ আশা সকলোবোৰ পূৰণ হ'ব বুলি কৈছে। আপুনি মানে কালী মন্দিৰ গৈছিলে? মই আপোনাক ক'ম বুলি ভাবিছিলোঁৱেই, কালি বাইদেউ আহিছিলে, বাইদেৱে কৈছিলে যে কালী মন্দিৰটো বৰ হেনো প্ৰসিদ্ধ, মনৰ আশা সকলোবোৰ পূৰণ হয় হেনো তাত গ'লে।
অঁ তাতেই আপেলটো দিছে। যেতিয়া ৰঙা হৈ যাব তেতিয়া জুইত জ্বলাই দিবলৈ কৈছে। তেতিয়াবা মনৰ আশা আমাৰ পূৰণ হয়নে নহয়? যি হয় পাছত দেখা যাব। ব'লক এতিয়া ভিতৰলৈ যাওঁ। অঁ ব'লা। এয়াই চাগে মোৰ মা আৰু দেউতা। মোৰ বহুত দুখ লাগিছে, কিন্তু এতিয়া ইমান ৰাতিখন মাক যদি জগুৱাই দিওঁ, মাৰ কষ্টহে হ'ব। মই নিজেই পাকঘৰত গৈ কি আছে খাই লওঁগৈ। বা, এয়া চাগে খোৱা বস্তু ধুনীয়াকে মাই বাঢ়ি থৈছে। মই খাই লওঁ, মোৰ বহুত ভোক লাগিছে। ইমান দিন যে মই আপেলটোৰ ভিতৰতেই সোমাই আছিলো, ভালকৈ একো খাবলৈকেই নাপাইছিলো। আজি মা বনোৱা খানাখিনি ইমান ভাল লাগিলে। মই এতিয়া মা দেউতাৰ ওচৰত যাওঁ। মা আৰু দেউতা ইমান ধুনীয়াকে শুই আছে, মই অকণো আমনি নকৰোঁ। মই যাওঁ, নিজৰ ঠাইত সোমাই থাকোঁগৈ। হেৰা জোনাকী, আজি মোৰ কাৰণে খাবলৈ একো নবনাবা। মোৰ খাবলৈ অকণমানো মন যোৱা নাই। হ'ব বাৰু দিয়ক। তুমি একো নোখোৱাকৈ নাথাকিবা আকৌ, কিবা এটা বনাই হ'লেও খাই ল'বা। মই যোৱা ৰাতি ভাত কেইটামান পানী দি থৈ দিছিলোঁ, সেইকেইটাকে খাম আৰু। ঠিক আছে, মোৰ আকৌ কামলৈ যাবলৈ হ'লেই নহয়। মই যাওঁ, তুমি থাকা। ঠিক আছে যাওক, কিন্তু কালিৰ নিচিনা পলম নকৰিব। সোনকালে আহিব। মই অকলে অকলে ঘৰত থাকি আমনি পাওঁ। হ'ব দিয়া, মই সোনকালেই আহিম। তুমি আকৌ অকলে অকলে মন মাৰি বহি নাথাকিবা। তুমি আপেলটোক এবাৰ মন কৰি থাকিবাচোন। যেতিয়া আপেলটো নিজৰ ৰঙত মানে ৰঙা হৈ যায়, তেতিয়া তুমি আপেলটো জুইত জ্বলাই দিবা। তাৰপিছত চাওঁচোন কি হয়। কি দেখা যায়? ঠিক আছে বাৰু, মই আপেলটো চাই থাকিম। কালি মই এই পাখিটোত ভাত থৈ দিছিলোঁ, এতিয়া নাই যে। মেকুৰীয়ে খাই পেলালে চাগে। আৰু এই আপেলটোচোন একেই ৰং হৈ আছে। জানো পাই, কেতিয়ানো ইয়াৰ ৰং সলনি হ'ব, আৰু কিনো হয় কেতিয়া দেখিবলৈ পাম। অ' জোনাকী, জোনাকী, মই আহিলোঁ কামৰ পৰা। অঁ, আপুনি আহিলে নেকি? আহিলোঁ জোনাকী। কিবা গম পালানে আপেলটোৰ কথা? নাই নহয়, এতিয়ালৈকে একো গমেই পোৱা নাই। নাজানো বা আমাৰ মনৰ আশা পূৰণ হয়নে নহয়। দেৱী মায়ে দিছে যেতিয়া আমাৰ মনৰ আশা পূৰণ হ'বই চাগে। আজি মোৰ আকৌ ভোক লাগিছে। মা দেউতা ইমান ধুনীয়াকৈ শুই আছে, মই কাকো আমনি নকৰোঁ। কালি মই যেনেকৈ খাইছিলোঁ আজিও খাই দিওঁগৈ। কালিৰ দৰে মায়ে মোলৈ আজিও বনাই থৈ দিছে। মই আজিও গোটেইখিনি খাই পেলাওঁ। বহুত ভাল লাগিলে খাই, কিন্তু মোৰ পেটেই নভৰিলে। চাওঁচোন পাকঘৰত আৰু কিবা খাবলগীয়া আছে নেকি ক'ৰবাত। এই গিলাচো গাখীৰ দৰেই লাগিছে। মই এই গিলাচো খাই পেলাওঁ। গিলাচ ভগাৰ শব্দ শুনি এতিয়া যদি মা দেউতা উঠি আহে, তেতিয়া কিন্তু বৰ সৰ্বনাশ হ'ব। মই গৈ থাকোঁ ইয়াৰ পৰা। সোনকালে আপেলটোৰ ভিতৰত সোমাই থাকোঁগৈ। এই মেকুৰীজনী পাকঘৰত আকৌ সোমাইছে চাগে। কিবা কিবি পেলোৱাৰ আৱাজ শুনা পাইছোঁ মই। মেকুৰীজনীক মই ধৰিব লাগিব। এই আপেলটোৱে দেখোন ৰং সলনি কৰিলেই। সদায় সদায় মানে ৰাতিহে ৰং সলনি হয়। আমি অকৰা নিচিনা দিনতহে চাই থাকোঁ আপেলটো। যেতিয়া আপেলটো ৰঙা ৰং হৈ যাব তেতিয়া জ্বলাই দিবলৈ কৈছিলে। এতিয়া মই এই আপেলটো জ্বলাই দিওঁগৈ। ঐ উঠকচোন, আপেলটো ৰঙা হৈ গ'ল নহয়। নিজৰ ৰঙত আহি এতিয়া ৰঙা হৈ গৈছে। উঠকচোন, জ্বলাই দিবলৈ লাগে। অঁ, আপেলটো দেখোন সঁচাকৈ ৰঙা হৈ গ'ল। এতিয়া আমি আপেলটো জ্বলাই দিবলৈ লাগিব। অঁ, এতিয়া পাকঘৰত জুই জ্বলি আছে যে, তাতেই জ্বলাই দিওঁগৈ।
ব'লা ব'লা। আপেলটো দেখোন আমি জ্বলাই দিলোঁ কিন্তু একো সলনিয়ে নহ'ল দেখোন। সি জ্বলি ছাই হৈ গ'ল। জানো পাই, আপেলটো জ্বলি যোৱাৰ পিছতে আমি যি বিচাৰোঁ সেইটোকে পাম বুলি কৈছিলে। এতিয়াচো আমি একোৱেই পোৱা নাই। ব'লা, মাজৰাতি আমি এনেই এইবিলাক কৰি আছোঁ, শুই থাকোঁগৈ ব'লা। ইয়াত দেখোন আপেলটোও নাই। মই এতিয়া ক'ত থাকিম? মই ক'ত থাকিম এতিয়া? কি কৰিম এতিয়া? ক'ত যাম এতিয়া মই? কোন তুমি? তুমি আমাৰ ঘৰত কেনেকৈ সোমালা আৰু কিয় কান্দি আছা? ইয়াত যে আছিলে আপেলটো, মই তাৰ ভিতৰতেই সোমাই আছিলো। কিন্তু এতিয়া আপেলটো নাই। এতিয়া মই ক'ত থাকিম? অঁ, মই এতিয়া বুজিলোঁ। এই অকণমানি ছোৱালীজনী মানে সেই আপেলটোৰ ভিতৰতে সোমাই আছিল। যেতিয়া আপেলটোৰ ৰং সলনি হৈছিলে তেতিয়া আমি জ্বলাই দিছিলোঁ। সেয়েহে এই কণমানি ছোৱালীজনী আপেলটোৰ ভিতৰত সোমাবলৈ পৰা নাই। ময়ো বুজি পালো। আমি বিচাৰি ফুৰিছিলোঁ এটা সন্তান, আৰু আপোনাক কৈছিলোঁ যে এই আপেলটো জ্বলাই দিয়াৰ পাছত আমাৰ মনৰ আশা পূৰণ হ'ব বুলি। সেয়েহে আমাৰ এই অকণমানি ছোৱালীজনী আমাৰ কাষত আছে। আজিৰ পৰা তোমাৰ সেয়া দেউতা আৰু মই মা। গম পালা মইনা? তুমি আমাৰ বুকুৰ খানিত সদায় থাকিবা দেই। হ'ব মা, মই থাকিম।